ডিউটিলৈ যোৱাৰ আগতে হাজবেণ্ডে ক'লে যে আজি তিলে মাছে বনাবা দুপৰীয়া সাজত কথামতে কাম তেওঁ কৈছে যেতিয়া নবনালে হ'বনে তেওঁৰ খোৱা লোৱাত কোনো আপত্তি নাই কিন্তু কেতিয়াবা কিবা খাব মন কৰিলে কৈ দিলে মই বনাব পুৰা চেষ্টা কৰোঁ আৰু 11 মান বজাত বজাৰলৈ গ'লো গৈ শ'ল মাছ বিচাৰিলোঁ কিন্তু শ'ল মাছ নাপালোঁ তেওঁ আকৌ শ'ল মাছ খাবলৈ বহুত বেছি ভাল পায় শ'ল মাছ নাপায় এটা ৰৌ মাছকে কাটি বাছি লৈ আহিলোঁ ঘৰত আহি ভালদৰে ধুই ৰেডি কৰি লৈছোঁ এইফালে লৈছোঁ 4 পিচ মাছ আমি 3জন মানুহ এপিচ মাছ আকৌ মানুহজনক ভাজি দিম তেওঁ আকৌ ভজা মাছ খাবলৈ ভাল পায় এইফালে তিয়হ বিলাহী লৈছোঁ সালাড কৰিব তিল লৈছোঁ আঞ্জা বনাব এইফালে মছন্দৰী এমুঠি আৰু ঠেকিয়া শাক এমুঠি গোটেইখিনি ৰেডি কৰি লৈছোঁ আনফালে আকৌ কেৰাহীখন গৰম হৈয়ে আছিল নহয় তাতে তিলকেইটা ধুনীয়াকৈ ভাজি ল'লোঁ আপোনালোকে বাৰু তিলৰ আঞ্জা কেনেকৈ বনায় কমেণ্ট কৰিবচোন সকলোৰে বনোৱাৰ পদ্ধতিসমূহ বেলেগ বেলেগ নহয় জানো কমেণ্ট কৰিলে কেনেকৈ বনায় কমেণ্ট কৰিলে ময়ো তেনেকৈ বনাবলৈ চেষ্টা কৰিম আৰু এতিয়া মই কেনেকৈ বনাওঁ আপোনালোকক দেখুৱাই আছোঁ তিলৰ আঞ্জাখন তিলকেইটা ভজা হৈ গ'ল এইফালে আকৌ তেল গৰম হ'ব দিছিলোঁ তেলখিনি ভালকৈ গৰম নহওঁতে মই মাছখিনি দিয়ে দিলোঁ ফুলতে দি দিয়া গ'ল আজি এনেই তেলখিনি যদি বহুত ধুনীয়াকৈ গৰম হয় তেতিয়া মাছ কেইপিচ দিলে লাগি নধৰে আজি চাগে মোৰ মাছখিনি লাগি ধৰিব এইয়া দেখিছেনে লুটিয়াবৰ অলপমান অসুবিধা হৈছে হ'লেও যেনে তেনে মাছখিনি লুটিয়াই লৈছোঁ ভাগিব দিয়া নাই এয়া এনে মই ধুনীয়াকৈ তেলখিনি গৰম হ'লে মাছখিনি দি দিওঁ আজি বা কি বা হ'ল এয়া গোটেইখিনি মাছ লুটিয়াই ল'লোঁ ভাজাও হৈ গ'ল এপিচ মাছ আকৌ তেওঁৰ কাৰণে ধুনীয়াকৈ ভাজি থৈ দিছোঁ ৰখি যোৱা তেলখিনি দিলোঁ গোটা জিৰা কেইটামান এতিয়া দিছোঁ তাত থেতেলিয়াই লোৱা পিঁয়াজ অকণমান দিলোঁ তাৰপিছত দিছোঁ শুকান জলকীয়া এটা আৰু এতিয়া দিম তাত কেঁচা জলকীয়া এটা দিছোঁ আৰু থেতেলিয়াই লোৱা আদা নহৰু অকণমান দিম এইখিনি ধুনীয়াকৈ ৰঙচুৱা হোৱালৈকে ভাজি ল'ম যেতিয়া নহৰুৰ এটা ধুনীয়া গোন্ধ ওলাব তেতিয়া আকৌ বৰ ভাল লাগে তৰকাৰীখন খাবলৈ এইখিনি ধুনীয়াকৈ ৰঙচুৱাকৈ ভাজি ল'লোঁ এতিয়া তাত দিম জোখমতে হালধি এতিয়া সেই যে তিলখিনি ধুনীয়াকৈ মিক্সি জাৰটোত পিচি লৈছোঁ অকণমান পানীৰে এইদৰে মিহলাই লৈছোঁ লৈ তাত ঢালি দিলোঁ আৰু অলপ পানী দি দিম পানীটো অলপ কম হৈছে ধুনীয়াকৈ উতলি থাকোঁতে সোৱাদ অনুযায়ী নিমখ দি ল'লোঁ এতিয়া সেই যে ভাজি থোৱা মাছ কেইপিচ আছিল সেই কেইপিচো দি দিলোঁ আৰু তৰকাৰীখন ধুনীয়াকৈ উতলিব দিছোঁ যাতে মাছ আৰু তিলৰ আঞ্জা ধুনীয়াকৈ মিলি যায় খাবলৈ ধুনীয়া টেষ্টি হয় এয়া উতলি আছে মোৰ তিলৰ আঞ্জা প্ৰায় হৈয়ে যাব আপোনালোকে কেনেকৈ বনায় কমেণ্টত জনাব মই কেনেকৈ বনালোঁ আপোনালোকক দেখুৱাই দিলোঁ বাৰু তিলৰ আঞ্জা হৈ গ'ল সেই একেখন কেৰাহীয়ে আকৌ ভালদৰে ধুই লৈছোঁ ধুই লৈ তেল গৰম হ'ব দিছিলোঁ তাত দিলোঁ কেইটামান পাঁচফোৰণ পিঁয়াজ আৰু জলকীয়া একেলগে বহাই দিছোঁ অকণমান ৰঙচুৱা হ'ব দিছোঁ আৰু কেইফুটামান দিছোঁ ইয়াতে নহৰু এতিয়া ঠেকিয়া মুঠি আনিছিলোঁ বজাৰৰ পৰা ঠেকিয়াখিনি ভালদৰে ধুই কাটি বাছি লৈছোঁ এতিয়া জোখমতে হালধি দিম এতিয়া ঠেকিয়াখিনি বহাই দিম এয়া গোটেইখিনি বহাই দিছোঁ বহুত ডাঙৰ মুঠি আছিল মই আধাহে বনালোঁ ঠেকিয়া গোটেইখিনি বনোৱা নাই বহুত বেছি হ'লেও আকৌ খাবলৈ ভাল নালাগে সোৱাদ অনুযায়ী নিমখ দিলোঁ আৰু আলু এটা দিম বুলি ভাবিছিলোঁ কাটি লোৱা নহ'ল এতিয়া আৰু আলুটো কাটিব লৈছোঁ এইখিনি অকণমান লৰাই লৈছোঁ লৰাই লৈ আলু এটা কাটিও তাত দি দিম ঠেকিয়া ভাজিৰ লগত বুট বা আলু দিলে খাবলৈ ভাল লাগে এইখিনি এনেকৈ বহাই থৈ মই আকৌ আলু কাটিব লৈছোঁ আলু বাকলি গুচাই ধুই কাটি ল'ম তাৰপিছত আৰু ইয়াতে দিম কেতিয়াবা তেনেকুৱা হয়নে আপোনালোকৰ বহোৱাৰ পিছতহে মনত পৰে এইটো বস্তু দিব লাগিছিল কিন্তু কাটিবই নহ'ল মোৰো আজি তেনেকুৱাই হৈছে
বহাই থৈ কেমেৰা অন কৰিয়ে ৰাখিছোঁ ইফালে আৰু আলু কাটি আছোঁ আপোনালোকে বাৰু ঢেকীয়া ভাজি বুট দি খাই পাইছেনে বুট দি খালেও বহুত বেছি ভাল লাগে মই কেতিয়াবা বুট দিওঁ কেতিয়াবা আলু দিওঁ বা কেতিয়াবা এনেকৈ ডাঙৰ ডাঙৰ টুকুৰা কৰিও এইদৰে ভাজি বনাই খাওঁ এনেকৈও ভাল লাগে খাবলৈ এইফালে জুইটো মই একেবাৰে কমাই থৈ দিছোঁ কমাই আকৌ আলু কাটি আছোঁ আলুখিনি কটা হৈ গৈছে মোৰ এতিয়া তাত এটা আলু সৰু সৰুকৈ কাটি দি দিলোঁ ভালদৰে এইখিনি লৰাই লৈছোঁ এইদৰে ঢাকনি লগাই নিদিওঁ মই এইদৰে সিজিবৰ কাৰণে ৰাখি থৈ দিম জুইটো একেবাৰে কমাই থৈ দিছোঁ কম জুইত এইদৰে সিজিবৰ কাৰণে থৈ দিছিলোঁ আৰু ঢেকীয়া শাকত মই বেছি ঢাকনি লগাই নিদিওঁ কাৰণ বিজলুৱাৰ নিচিনা হয় এইদৰে ভাজি থাকিলেই হ'ল কম জুইত মোৰ প্ৰায় ঢেকীয়া ভাজি হৈয়ে যাব বেছি সময় নালাগে আলুখিনি সিজিলেই হৈ যাব এনেও ঢেকীয়া ভাজি সিজোতে বহুত সময় নালাগে নহয় জানো এয়া ধুনীয়াকৈ আলুখিনি সিজি গৈছে এটুকুৰ আলু চাই ল'লোঁ ধুনীয়াকৈ সিজি গৈছে নমাই থৈ দিলোঁ আকৌ সৰু এখন কেৰাহী আছে সেইখনত আকৌ মই মচন্দৰীখিনি ভাজি লওঁ অকণমান তেল দিছোঁ দি নহৰু আৰু কেঁচা জলকীয়া এটা দি মচন্দৰী পাতখিনি অকণমান ডাঙৰ ডাঙৰ টুকুৰা কৰিয়ে কাটি লৈছোঁ লৈ বহাই দিছোঁ কেতিয়াবা মই পানী দি সিদ্ধ কৰিও তেনেকৈও বনাওঁ কলপাতত দিও বনাওঁ কেতিয়াবা আকৌ এনেকৈ অকণমান তেল দি এইদৰেও বনাওঁ এইদৰেও খাবলৈ বহুত বেছি ভাল লাগে সোৱাদ অনুযায়ী নিমখ দিলে এইখিনি ভালদৰে লৰাই লৈছোঁ মই যেতিয়াই বজাৰত মচন্দৰী ঢেকীয়া এইবোৰ পাওঁ কিনি লৈ আহিমেই খাবলৈ মই বহুতেই বেছি ভাল পাওঁ এইবোৰ তৰকাৰী এতিয়া ঢাকনিখন লগাই জুইটো একেবাৰে কমাই থৈ দিছোঁ যাতে ধুনীয়াকৈ সিজি যায় এয়া চাওকচোন বাৰু মোৰ মচন্দৰী ধুনীয়াকৈ সিজিয়ে গৈছে পটককৈ সিজি যায় মচন্দৰী এতিয়া নহৰু যে কেইফুটা দিছিলোঁ সেইখিনি অকণমান হেতাখনেৰে এইদৰে হেঁচি হেঁচি দিছোঁ যাতে পিটিকাৰ নিচিনা হয় আপোনালোকে যদি এইদৰে খোৱা নাই এবাৰ বনাই খাই চাবচোন মচন্দৰী খাবলৈ বহুত বেছি ভাল লাগে এয়া মোৰ গোটেইখিনি ৰেডি হৈ গ'ল ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবচোন যদি ভাল লাগিছে লাইক কৰিব ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আজিলৈ আহিছোঁ ধন্যবাদ